হৈছে ডে 1 মেহেন্দি ষ্টাৰ্ট হৈছে আৰু লাহে লাহে আমি ওলালোঁ আৰু আমাৰ এই কইনা ভনীক ব্লগত কিবা এটা ক'ব ওলাই মেলি সাজি কাচি আৰু ৰঙিলি পখিলি হা অঁ কিন্তু ক'ম বাৰ বিয়া কাইলৈ জোৰোণ পৰহিলৈ বিয়া আমি 15 তাৰিখ কাইলৈ জোৰোণ আৰু 16 তাৰিখে বিয়া আৰু আমি সকলোৱে আজি মেহেন্দি বুলি য়েল্ল' কালাৰ থিম লৈছোঁ সকলোৱে সেই অনুসৰি আমি সকলোৱে পৰিধান কৰিছোঁ বাকী তাই ক'ব আৰু দেখুৱাই যাবই আপোনালোকে দেখিবই অঁ এতিয়া মই দেখাই যাম আপোনালোকে কি কি কৰিছে ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ ত' ব'লক আৰু আজি হৈছে দ্বিতীয় দিনটো মানে জোৰোণ ওলাওঁগৈ আৰু লাহে লাহে মই ভাবিছোঁ ব্লগটো কণ্টিনিউ কৰি দিওঁ সেইকাৰণে মাজে মাজে ওলাই থাকিবলগীয়া হৈছে আৰু এতিয়া আমি ওলাই দিলোঁ জোৰোণ আহি পোৱা নাই এতিয়ালৈকে বৰ্তমান আহি আছে তাৰ কাৰণে আমি ৰৈ আছোঁ আৰু ভিতৰত আছে ওলাই আছে বাহিৰলৈ ওলাই আহিছোঁ অলপমান কেনেকুৱা লাগিছে একদম জোৰোণ জোৰোণ শেষ হ'ব লৈছোঁ খাই দিওঁ এয়া বিহু চলি আছে আৰু আজি হৈছে বিয়া দিন বিয়াৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু লাহে লাহে আৰু আজি আমাৰ ইয়াত হৈছে লাষ্ট দিন সকলোৱে মালা গাঁঠি আছে আজি বিয়া
मैं टीका इफाले जाल रसिद माला गाठी আছে কইনা ভাই ককায়েক কইনা বিয়া মানে কাৰণে আম জালৰ পাতে মানে আমৰ পাতেৰে মানে দালি গাঠি আছে একদম মুদুলি এনেকুৱা এটা ককায়েক পাইছে আমাৰ কইনা গোন্ধ আছে মোৰ যেটুকা এটা বিহু বিয়া পালে দেখিছে যে আৰু আমি অনুগ্ৰহ কৰি মালাডাল আমি সংৰক্ষণ কৰি ৰাখিম ইহঁতৰ ঘৰত এটা মিউজিয়াম বনাই এই মালাডাল আমি সম্পূৰ্ণভাৱে সংৰক্ষণ ৰাখিম যাতে আগলৈকে মানে প্ৰজন্মই এইটো মনত ৰাখক আৰু এটা বিয়াৰ মানে অতি বুজাব নোৱাৰা পৰিৱেশ মানে কইনা মিতিৰৰ ফালৰ হয় লগৰ হয় নগাঁৱৰ আমাৰ যোৰহাটত পঢ়ি আছে দেই ভাল নাচে আমাৰ যোৰহাটৰ একদম বাকী যোৰহাটত আৰু এইফালে কইনা অলপ ৰেডি কৰি আছে লাহে লাহে হৈছেগৈ আৰু আনফালে দেখিবলৈ পাইছে শাহু বোৱাৰী মৰম চেনেহ এনেদৰে বোৱাৰীয়েকে অলপমান ৰেডি কৰাই আছে মাকক আৰু এনেদৰে সকলোবোৰ নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে ৰেডি হ'লোঁ আৰু লগত আছে বিজিত দা আপোনালোকে আগবাই চিনি পায়েই তেখেতে লাগি কৰিছে ঠাইসমূহ কিবা ক'ব আৰু আপোনাক ধুনীয়াও লাগিছে এই সাজযোৰত থেংক ইউ নামতৰাটোত বিয়া খাবলৈ আহি বিৰাট ভাল লাগিছে আমাৰ মোৰ এজনী ভণ্টি ইমান তাই ভাল তাই ইমান বিয়াৰ নিৰ্দিষ্ট কামবিলাকৰ মাজতো ব্যস্ততাৰ মাজতো বিয়াখনৰ পৰিৱেশটো দেখাবলৈ বিচাৰিছে এয়া আমাৰ আইতাহঁত আহিছে বিয়ালৈ আইতা আমি ফটো কৰিছোঁ ভাল লাগিছে ন বিয়া খাবলৈ আমি এতিয়া বিয়াত মাছ মাংস চব গোটাইছে আপোনালোকে খাব বেংক পাৰ্টি আছে আমি নাচিম একেলগে বিৰাট ভাল লাগিছে আপুনি এতিয়া ভিতৰত যাওক দেই মানুহ উদুলি হৈছে ইফালে বেংক পাৰ্টি একদম বিৰাট শব্দ বাজি আছে আপোনালোকক কইনা দেখাম এতিয়া আমি অলপ পিছতে কইনা দেখুৱাম সম্পূৰ্ণৰূপে ব্লগটো চাই গৈ থাকিব আমাৰ মানে অসমৰ ইমান এটা ধুনীয়া সাজপাৰত পৰিধান কৰি অহা দুগৰাকী মহিলা কাৰ্বি মহিলা আমাৰ গৌৰৱৰ ভণ্টি বিয়া খাবলৈ আহিছে আমাৰ খুৰীৰ অফিচ ষ্টাফ দুইগৰাকী আহিছে আমি এতিয়া দেখুৱাই দিম ড্ৰেছ কৰিছে দুইগৰাকী ইমান ভাল লাগিছে আমাৰ অসমীয়া কালচাৰটো কিমান আপগ্ৰেড হয় ন চবৰে ইমান কমিউনিটি ভেৰাইটিজ ড্ৰেছ আছে চব ট্ৰাইবছৰে ইমান ধুনীয়া ধুনীয়া ড্ৰেছ আমি চবেই পিন্ধিব লাগে ন itu peko হয় আৰু জাৰো মানে মোনা ঠিক আছে লগ পাই ভাল লাগিছে Shining bright like a shine, very high like the stars. There's a truth without cloud. And everything we search, I mean it. Every part has still for lining. As long as you are still breathing, don't waste your time, keep fighting. And even if you drift and fall, look down my dad still stand tall. Believe yourself. আৰু এতিয়া বাজিছে 12:30 ধৰা আহি পোৱা নাই এতিয়ালৈকে 1টা বাজিব হ'ল আৰু তাৰ অপেক্ষাত আমি ৰৈ আছোঁ চাই থাকক
পাৰোঁ নাজানো, যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু যদি তাত কিবা কিবি ভুল হৈছে তেতিয়াহ'লে ক্ষমাও কৰিব। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। মানে কি হ'ল, যিহেতু মই ব্লগটো বনাইছোঁ, ইমান ধুনীয়াকৈ চুলিখিনি উৰি গৈছে। ইমান কম সময়ৰ ভিতৰত সকলোবোৰ মানুহ ইমান সোনকালে আপোন হৈ গৈছে। বা ভণ্টি, দাদা, বাইদেউ সকলো মিলি মানে আমি অকণমান সময়তে আমি আপোন হৈ গৈছোঁ ন। আৰু এই আপোন হোৱা সময়খিনি যাতে এনেকৈ থাকক। ঘৰা ঘূৰি কাইলৈ চাগে গুচিয়ে যাব, বিয়াও শেষ হ'ব। ভাল লাগিলে আহিবি কাৰ্বি আংলং তৰাজুলি। আশা কৰোঁ তাহাঁতিও যাতে এনেদৰে মৰম চেনেহবোৰ পুহি ৰাখে। এখন দেখাই দিম। ভণ্টি বহুত বেয়া লাগিছে। তুমি কইনাৰ হয়? মই কইনাৰ ৰুমমেট হয় আৰু বাৰ বিয়ালৈ আহি বহুত ভাল লাগিছে। মানে প্ৰথমবাৰ এনেকৈ এনজয় কৰিছোঁ আৰু এদিনতে আহি পিনে বহুত মানে ফ্ৰেণ্ডছ হৈছোঁ, ভাল লাগিছে। আৰু ইমান জল্দিকৈ যে এৰি গুচি যাব লাগিব সেইটো বহুত দুখ লাগিছে। আৰু এটা বিশেষ কথা, তাইৰ চেনেলটো ন'টিফিকেশ্যনটো পাবলৈ কাৰণে বেল আইকনটো দবাই দিব। দবাই দিব। তাৰপিছতে কমেণ্ট লাইক বা এইফালে চাই দিয়া। মই কিন্তু একো ক'ব নোৱাৰোঁ। বহুত মিছ কৰিছোঁ। ইয়াত থকাবিলাকে বিয়া ঘৰ বাঁহী বিয়া পেণ্ডেলটো উপভোগ কৰক। আৰু সকলোবোৰ সামৰি আমিও ঘৰমুৱা পক্ষী হ'লোঁ। এতিয়া আমি যাব ওলাইছোঁ। মানে আছিলে ভিডিঅ'টো, বিয়া ভিডিঅ' যিমানখিনি কণ্টিনিউ কৰিব পাৰিলোঁ কৰিলোঁ, আপোনালোকক দেখালোঁ। আৰু তাত যদি কিবা কিবি ভুলো হৈছে আপোনালোকে ক্ষমা কৰিব। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু তলতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। এতিয়া গৈ থাকোঁ ব'লক সেউজীয়া সেউজীয়া পৰিৱেশ উপভোগ কৰি। গতিকে পুনৰ লগ পোৱা আশাৰে মই প্ৰণামিকা আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।